নমস্কাৰ বন্ধুসকল, আজি পুনৰ এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ। ভিডিঅ'টো হ'ল মানে আমাৰ গাঁৱত এটা কিবা ৱাটাৰ ছাপ্লাই হ'ব ধৰিছে বোলে। ৱাটাৰ ছাপ্লাইটো মানে আপোনালোকেতো দেখিছে ৱাটাৰ ছাপ্লাই কেনেকৈ হয় কি বনায়। তথাপিও মানে কৈছোঁ, আমাৰ মানে আজি স্বাধীনতাৰ যেতিয়াৰ পৰা ভাৰতখন স্বাধীন হ'ল তেতিয়াৰ পৰা আমাৰ গাঁওখনৰ মানে চৰকাৰৰ পৰা মাত্ৰ 3টা সুবিধা পাইছে। সেইটো হ'ল, প্ৰথমটো হ'ল ৰেচন কাৰ্ড, দ্বিতীয়টো হ'ল আপোনাৰ বিজুলী, আৰু এতিয়া 3 নম্বৰ এটা হ'বলৈ গৈ আছে এইটো পানী যোগান আঁচনি। গতিকে পানী যোগানৰতো আমাক ইমান প্ৰয়োজন নাছিলে, ৰাস্তা পদূলিসমূহ হ'লে বেছি ভাল আছিল। গতিকে ৰাস্তা পদূলিসমূহো দেখুৱাম মই, আৰু কি কয় কেনেকুৱা কোনটো হ'ব লাগে আপোনালোকে জনাব। ৰাস্তা হ'ব লাগে নে আগত পানী যোগান আঁচনিটো হ'ব লাগে। গতিকে পানীৰতো সুবিধা আছে আমাৰ গোটেইখিনি, সেইটো কাৰণে ক'লোঁ। এয়া দেখিব পাইছে, এনেকৈ পানীৰ সুবিধাসমূহ কৰা হৈছে। তো যাওঁ এতিয়া। এয়া মোৰ ৰয়েল এনফিল্ডৰ চাবিটো লৈ ল'লোঁ, ওলাইছোঁ এতিয়া। লাহে লাহে গৈ থাকিম, ভিডিঅ'টো চাই থাকিব। বাইকত যাম এতিয়া। ঠাই ঐ ঠাই ঐ, মই তাত গৈ আহোঁ ৰ, ৱাটাৰ ছাপ্লাই চাই আহোঁগৈ। গাড়ী খান্দি আছে। তো এইখনে মোৰ গ্লামাৰ হয়, মানে ফিল্ডটো কেটিএমৰ অনুভৱ কৰোঁ, আৰু সেইটো কাৰণে কেটিএম বুলিয়ে ক'লোঁ। তো বলক যাওঁ এতিয়া। এয়া অন হৈ গ'ল। এয়া মই ৰাস্তাসমূহ দেখাম কৈছিলোঁ আপোনালোকক। এয়া দেখিছে ৰাস্তা, এইটো আমাৰ গাঁৱৰ মূল পথ। এখন এই তামোল বাগান আমাৰ হৈছে, আৰু এইখিনি এতিয়া ৰাস্তাটো বলক চাই যাব আপোনালোকে। পথাৰৰ মাজে মাজে এইবিলাক ৰাস্তাই এনেকুৱা অৱস্থা। গতিকে ৱাটাৰ ছাপ্লাই কৰি আমাক এইটো ৰাস্তাটো বনাই দিলে বেছি ভাল আছিল চৰকাৰে। নিৰ্বাচনৰ সময়ত আহে ৰাজনৈতিক দলৰ নেতা, পালি নেতাসমূহ আহি বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ ভাষণ দি যায়। কিন্তু আজি ভাৰত স্বাধীন হৈ যোৱা কিমান বছৰ হৈ গ'ল, নিৰ্বাচন আয়োগ যেতিয়াৰ পৰা কিমান চনত হৈছিল বিশেষ মনত নাই, কিন্তু তেতিয়াৰ পৰা আজি বহুত বছৰ হ'ল, জানো 70 বছৰ পাৰ হ'ল। তথাপিও আজিলৈকে আমাৰ এই ৰাস্তাটোত এটা শিলগুটি নপৰিলে। ৰাইজে নিজে মাটি উঠাই বনাই লৈছে ৰাস্তাবিলাক, দেখিবলৈ পাইছে। এই কাৰেণ্টবিলাক দেখিছে, এয়াও বেছি দিন হোৱা নাই অহা, আজি ইয়াত 2 বছৰ হৈছে। তাৰ আগত কাৰেণ্টো নাছিল। তো বলক এতিয়া আমি ৱাটাৰ ছাপ্লাইটো চাবলৈ গৈ আছোঁ, ভিডিঅ'টো চাই থাকিব। এখন নদী আছিল এখন, এই নদীখনত মানে কি কয় আমাৰ অহা যোৱা অসুবিধা হোৱাৰ কাৰণে ৰাইজে কি কৰিলে, এই নদীটো নিজৰ ঘৰৰ পৰা পইচা উঠাই এইটো এটা বান্ধ নিৰ্মাণ কৰি দিলে। তো এতিয়া অহা যোৱাৰ অসুবিধা হ'ল, আৰু ইয়াৰ পৰা মাছ বিক্ৰী কৰিও কিছু টকা লাভ কৰে। গতিকে নিজৰ সুবিধাটো নিজে কৰি ল'ব লগা হৈছে এনেকৈ। আৰু এই আগত দেখিছে, এইটো পানীটো ওলাই যাবৰ কাৰণে এটা ড্ৰেইন বনাই দিয়া হৈছে। তো ড্ৰেইনটোত যিহেতু পুল দিবলৈ সক্ষম নহয় ৰাইজে, কাৰণ ইমান অৰ্থনৈতিক অৱস্থা ইমান ভাল নহয় গাঁৱৰ মানুহখিনি। গতিকে এই কাৰেণ্টৰ প'ষ্ট যিহেতু কাৰেণ্ট আহোঁতে অলপ বেছিকৈ আহিছে, গতিকে আমাৰ অহা যোৱা সুবিধাৰ কাৰণে এনেকৈ লোৱা হৈছে। এতিয়া পামগৈ আৰু দেখা পাইছে, কেমেৰাটো ইমান ভাল নহয় যে আপোনালোকে ইমান দূৰলৈকে ধৰিব নোৱাৰিব। তাতে এতিয়া বৰিঙৰ কাম চলি আছে। বলক পামগৈ আৰু পানী যোগান আঁচনি। ৰাস্তাতে আহিছোঁ নে জংঘলৰ মাজত আহিছোঁ ধৰিব পৰা নাই মই।
কি ডাঙৰ গাড়ী হে কাষলৈ মানে যাব নোৱাৰি বহুত বোকা চিটিকে ইয়াত থাকিব নোৱাৰোঁ ভিডিঅ'টো ভালকৈ বনাব নোৱাৰিলোঁ বহুত মানে লেতেৰা চিটিকি আছে এতিয়া ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি কৰিছোঁ